নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব মোৰ নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবৰ কাৰণে। আপোনালোকে যদি চৰকাৰী টয়লেট অথবা চৰকাৰী লেট্ৰিনৰ কাৰণে এপ্লাই কৰিছে কিন্তু আপোনালোকৰ একাউণ্টছত টকা সোমোৱা নাই, আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে চৰকাৰী টয়লেটৰ প্ৰথম আৰু দ্বিতীয় কিস্তি টকা বহুতৰে একাউণ্টছত সোমাইছে আৰু আমি জনামতে অতি সোনকালে কম সময়ৰ ভিতৰত ৩ নম্বৰ কিস্তি ৯,০০০ টকা আপোনালোকৰ একাউণ্টছত সোমাব। কাৰ কাৰ একাউণ্টছত সোমাব আৰু এই লিষ্টখন কেনেকৈ চাব, অৰ্থাৎ আপোনালোকৰ নিজৰ মোবাইলতে ঘৰতে বহি বহি চেক কৰিব পাৰিব যে অলপো স্কিপ নকৰাকৈ নিজৰ ঘৰতে বহি বহি আপোনালোকৰ মোবাইলটোত চাই ল'ব পাৰিব যে কেনেকৈ লিষ্টখন চেক কৰিব পাৰি, ক'ত আপোনালোকৰ ডকুমেণ্টছ ভুল হৈ আছে, কেনেকৈ শুদ্ধ কৰিব পাৰি। সেয়ে মোৰ ভিডিঅ'টো অলপো স্কিপ নকৰালৈকে শেষলৈকে চাই থাকক। মই মোবাইলৰ স্ক্ৰীণত আপোনালোকক দেখাই দিম কেনেকৈ চাব লাগে, সেইদৰে আপোনালোকে নিজৰ মোবাইলত চাব পাৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব বুলি আশা থাকিল, লগতে এটা কমেণ্ট কৰি জনাব কেনে পালে মোৰ ভিডিঅ'টো আৰু বেলেগৰ চোৱা সুবিধা হোৱাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল। বলকচোন এতিয়া মই মোবাইলৰ স্ক্ৰীণত আপোনালোকক দেখাই দিম এই লেট্ৰিনৰ কেনেকৈ লিষ্টখন চাব পাৰি। আপোনালোকৰ কিবা ডকুমেণ্টছ ভুল হৈ আছে নেকি, কি হৈ থাকিলে আপোনালোকৰ একাউণ্টছত পইচাটো সোমাব, কি হৈ থাকিলে আপোনালোকৰ মোবাইলৰ একাউণ্টছত পইচাটো নোসোমাব। পলম নকৰি মোবাইলৰ স্ক্ৰীণত আপোনালোকক ভিডিঅ'টো দেখাই দিওঁ বলক। ফাৰ্ষ্টতে এনেকৈ গুগল ক্ৰম ব্ৰাউজাৰত যাব, গৈ কিনে ইয়াত চাৰ্চ কৰিব স্বচ্ছ ভাৰত। যিহেতু মই চাৰ্চ কৰিছিলোঁ, মই এনেকৈ ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকিব। গৈ থাকিলে এনেকৈ দেখা পাব আপোনালোকে, স্ক্ৰল ডাউন কৰি গৈ থাকক। এই MIS যে আছে আৰু এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL এইটো তেনেকৈ ক্লিক কৰি দিয়ক। অলপ ৰখিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন, যোনটো নাম্বাৰেদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিল, এপ্লিকেশ্যন ফিল আপ কৰোঁতে যোনটো নাম্বাৰ দিছিল সেই নাম্বাৰটো দিব। দিয়াৰ পিছত এনেকৈ এটা আপোনাৰ আহিব, OTP আহিব। OTPটো আপুনি এনেকৈ ভৰাই দিব লাগিব। ক্লিক কৰি এই কেপশ্যনটোত ভৰাই দিব লাগিব। এতিয়া আপুনি চাইন ইন কৰিব লাগিব। মোৰ এই ডিটেইলছখিনি ওলাই গ'ল, এইখিনি মোৰ পাৰ্চনেল ডিটেইলছ এইখিনি ওলাই গ'ল। আপুনি যে এইফালে যে দেখিছে 3টা লাইন, এই লাইনটোত এনেকৈ ক্লিক কৰি দিব। এতিয়া 2টা অপশ্যন আছে, নিউ এপ্লিকেশ্যন আৰু ছেকেণ্ডটো আছে ভিউ এপ্লিকেশ্যন। যোনসকলে এতিয়ালৈকে এপ্লাই কৰা নাই সেইটো নিউ এপ্লিকেশ্যনত দিব পাৰে। যিহেতু মই এপ্লিকেশ্যনটো কৰিছোঁ সেইকাৰণে মই ভিউ এপ্লিকেশ্যনত এনেকৈ ক্লিক কৰি দিছোঁ। এইটো মোৰ ওলাই গ'ল পাৰ্চনেল ডিটেইলছটো। ইয়াত চাব দেই, মোৰ ষ্টেটাছটো আছে এপ্লিকেশ্যন ৰিচিভ, কাৰণ এপ্লিকেশ্যন ৰিচিভ আছে, মোৰ তাত পইচা সোমোৱা নাই। যদি আপোনালোকৰ ইয়াত এপ্লিকেশ্যন এপ্ৰুভ আছে, জানিব আপোনালোকৰ একাউণ্টছত পইচা সোমাইছে। এই যে এপ্লিকেশ্যন ৰংটো দেখিছে, মই ইয়াত এতিয়া ক্লিক কৰিম, কাৰণ মোৰ কিবা ডকুমেণ্টছ ভুল হৈ আছে নেকি। ডকুমেণ্টছ ভুল হৈ থাকিলেও আপোনালোকৰ পইচাটো নোসোমায়। মই এই নাম্বাৰটো তেনেকৈ ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিমানখিনি ডকুমেণ্টছ দিছিলে, বেংক ডিটেইলছ সেইখিনি চব ওলাই আহিব। তাত আপোনালোকে চাব পাৰিব কিবা ভুল হৈছে নেকি, আৰু যদি ভুল হৈ আছে নিশ্চয় পইচাটো নোসোমাব, আপোনালোকে শুদ্ধ কৰি ল'ব পাৰিব। মোৰ একো ভুল নাই, পিছত হ'লেও মোৰ পইচাটো সোমাব। মোৰ ভিডিঅ'টো যিমানেই আছিল, যদি চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ ভিডিঅ'টো আন 10জনে চোৱাতকৈ আন 10জনে উপকৃত হোৱাকৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল।
চ' ধন্যবাদ। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে যোনসকলে নতুনে চাইছে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিল। ধন্যবাদ।